চ' গাইজ মানে এতিয়া মানে আমাৰ লাভ হিষ্ট্ৰী হ'ব চন্দ্ৰদাৰ লাভ হিষ্টৰী হ'ব লাভ হিষ্টৰীৰ বিষয়ে জানিম তো চন্দ্ৰদা ফাৰ্ষ্ট মানে আপোনাৰ প্ৰেমটো কেতিয়া হৈছিল কলেজ লাইফ নে স্কুল লাইফত মানে চোৱা তেনেকৈতো ধৰা প্ৰেম হোৱা নাই কিন্তু ধৰা এতিয়া এটা ক্ৰাছ থাকে ন হাজাৰ হওক হা যেতিয়া আমি ধৰা স্কুল লাইফততো তেনেকৈ হোৱা নাছিল হা কিন্তু মানে ধৰা কলেজ লাইফত যেতিয়া HS ফাৰ্ষ্ট ইয়েৰত আছিলোঁ ধৰা মানে কি এজনী ছোৱালীক ভাল লাগিছিল হা আৰু নেচাৰেলি তাইও মোক ভাল পাইছিলে কিন্তু মানে তেতিয়া ধৰা কি বুলি কওঁ এই কি বুলি কওঁ মানে প্ৰপ'জ কৰিবলৈ ধৰা সেই সাহসটো হোৱা নাছিল হা আৰু আগে পিছে ধৰা মোৰ যেতিয়া মানে আগতে যেতিয়া আমি বাৰ্থডে পাৰ্টি চাৰ্টি ঘৰত পাতোঁ অকলটো ধৰা এতিয়া ধৰা অকল তাইকে মাতিলে বস্তুটো ভাল নেদেখিতো সেইকাৰণে ধৰা তাইৰ সেই লগৰ ছোৱালীবিলাক ধৰা মোৰ লগৰ ফ্ৰেণ্ডছবিলাক একেলগে ধৰা তেনেকৈ 10জন মানক মাতোঁ আৰু ধৰা হা যে ধৰা মাহঁতে ডাউট নকৰিবলৈ মা দেউতাহঁতে চ' তেনেকুৱা আৰু কিন্তু অফিচিয়েলি মই কেতিয়া প্ৰপ'জ কৰা নাছিলোঁ তাইক আৰু তাই মোৰ প্ৰপ'জ কৰা নাছিলে কিন্তু মোৰ ভাল লাগিছিল ধৰা একে কলেজতে আছিলোঁ আৰু কিন্তু সেইটো মানে মেটেৰিয়েলাইজ নকৰিলে ধৰা গম পালা আৰু সেই আৰু ধৰা তেনেকৈ সেইটোতো এতিয়া বিয়া হৈ গৈছে ন বিয়া হ'ল কেতিয়াবাতে বিয়া হ'ল তো বিয়া নহ'লে যদি মোৰ ভিডিঅ'টো চাই আকৌ আহিব পাৰিলে হয় এতিয়া তাকে আৰু এটা জমনি কথা কওঁ মোৰ ৰিচেণ্ট তাৰমানে হা মোৰ ৰিচেণ্ট 2013ত হা মানে তোমাৰ মই মানে ছোৱালীজনীক ভাল লাগিছিল হা আমাৰ লাইনৰে আছিল তেওঁ মোক ভাল পাইছিল কিন্তু মানে ইনফেক্ট তেওঁৰ মাক বাপেকেও মোক পচন্দ কৰিছিলে কিন্তু তোমাৰ মানে কি বুলি কওঁ মানে তুমিতো জানাই না আমাৰ ধৰা সেই কাষ্ট চিষ্টেমটো মই যোনটো একদম বিলিভ নকৰোঁ হা আৰু ইনফেক্ট মই জুবিনদাৰ কাঞ্চনজংঘাৰ ডাইলগ আছিল মোৰ কোনো জাতি নাই কোনো ধৰ্ম নাই কোনো ভগৱান নাই হা মই মুক্ত এইটো মোৰ ক্ষেত্ৰতো তাৰমানে হা মোৰো কোনো জাতি নাই কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই য়েছ মই ভাবোঁ চব এভৰি পাৰ্চন হু ইজ বৰ্ণ ইন দিছ ৱৰ্ল্ড ইৰেছপেক্টিভ অফ কাষ্ট ক্ৰিড জেণ্ডাৰ ৰিলিজন ইজ ইকুৱেল মই তাৰমানে এই বস্তুটো বিৰাট ভাল নাপাওঁ মই খোলা খুলিকৈ কৈছোঁ ধৰা তোমাৰ এতিয়া কোনোবা ধৰা হিন্দু মুছলিম খ্ৰীষ্টিয়ান শিখ পাৰ্চী জৈন তোমাৰ চব ধৰ্ম মই ভাবোঁ ইকুৱেল হয় ঠিক তেনেকুৱাকৈ আমাৰ আমি ভাবিব লাগে যে আমি এজন অসমীয়া মানুহ আমি কেতিয়া এইটো ভাবিব নালাগে যে মানে কোনোবা বামুণ আহোম কৈৱৰ্ত কেৱট বা তোমাৰ মহন্ত গম পালানে কলিতা এই মানে ধৰা গম পালানে সেই ডিছক্ৰিমিনেশ্যনটো মই কেতিয়াও ভাল নাপাওঁ তাৰমানে গম পালা কিন্তু সেই ডিছক্ৰিমিনেশ্যনটো আনফৰ্চুনেটলি আজিলৈকে আছে তাৰমানে সেই আৰু যোনটো বস্তু মানে ধৰা আমাৰ যেতিয়া কনষ্টিটিউশ্যনখন বনোৱা হৈছিল তাৰমানে ধৰা মানে আমাৰ শ্ৰদ্ধাৰ বি আৰ আম্বেদকাৰ ছাৰে যেতিয়া বনাইছিল তেখেতে বনাইছিল মানে তেতিয়াৰ দিনত ধৰা সেই কাষ্টিজমটো এটা লেভেলত আছিল ধৰা সেই ৰিজাৰ্ভেশ্যনটো কিন্তু সেই বস্তুটো উইথ টাইম বস্তুটো তাৰমানে তেখেতে 10 বছৰৰ কাৰণে কৰিছিল কিন্তু আজি ধৰা ইণ্ডিয়া ইণ্ডিপেণ্ডেঞ্চ হোৱা 73 ইয়াৰ্ছ হৈ গ'ল সেই বস্তুটো আজিলৈকে চলি আছে আৰু যোনটো ধৰা শেষ হ'ব লাগে তাৰমানে আল্টিমেটলি গৈ পেলাই চোৱা তোমাৰ জেনেৰেল SC SC OBC থকাতকৈ চব মানুহ ইকুৱেল হৈ যাওঁ না তেতিয়াহ'লে কোনো সেই আপাৰ কাষ্ট লোৱাৰ কাষ্টত নাথাকে সেই ডিভিজনটো তাৰমানে শেষ হ'ব লাগে আৰু তেনেকৈ ধৰা কিমানৰ মানে আজি ধৰা আমাৰ কাষ্টৰ ধৰা হা কিমান ল'ৰা বা ছোৱালীয়ে যোনে ধৰা বেলেগ কাষ্টৰ কাৰোবাক ভাল পায় কিন্তু ধৰা ডিউ টু ছ'চাইটি প্ৰেছাৰ বা পেৰেণ্টেল প্ৰেছাৰ বিয়া হ'ব নোৱাৰে তো মই ধৰা এটা ভুক্তভোগী হা চ' সেইটোৱে ধৰা বাট দেন এগেইন তাৰ কাৰণে কোনো ৰিগ্ৰেট নাই বাট ষ্টিল য়েছ নাও শ্বি ইজ হেপিলি মেৰিড কি ক'ম আৰু মোৰ আগতে কৈ দিছে তাৰ বিষয়ে অলপ জানিম আৰু এতিয়া জানি কি ক'লা মানে সঁচাটো ভাল পোৱা হৈছিল এইটো সেইটো সঁচা ভাল পাওঁ কিন্তু উইদিন 3 মান্থছ মই মানে ৰিয়েলাইজ কৰোঁ যে যিহেতু ঘৰৰ পৰা বেয়া নিদিয়ে তো এনেই আগবাঢ়ি পেলাই ধৰা এনেই পিছত এটা কেঅটিক এনভাইৰমেণ্ট এটা কেঅটিক হেৰি এটা কৰাটো মানে উচিত নহয় আৰু মই ধৰা এনেকুৱা এটা ল'ৰা নহয় যে মা দেউতাক দুখ দি পেলাই কিবা এটা কাম কৰিম চ' সেইটো আৰু সেইটো এটা মানে ইমান ৰিগ্ৰেটো নকৰোঁ কিন্তু য়েছ আজি ধৰা তাইৰ লগত মোৰ বিয়া হ'লহেঁতেন লং টাইম বেক কিন্তু নহ'ল ডেটছ ইট এইটো লাইফ হয় গম পালা তো চব বস্তু যে ভাল পালে পাব লাগিব সেইটো নহয় তাৰমানে সেইটোৱে হা তো তাৰপিছত মানে আপুনি যেতিয়া মুম্বাইত গৈছিল তেতিয়া মুম্বাইত যাত কোনোবা আপোনাৰ ক্ৰাছ হৈছিল বা ইয়াক ভাল পালে বা মুম্বাইত আনফৰ্চুনেটলি ক্ৰাছ হোৱা নাই ক্ৰাছ হোৱা নাছিল মুম্বাইত অসমৰ এজনী অভিনেত্ৰীৰ প্ৰতি মোৰ মানে কি ক্ৰাছ বুলি নহয় ভাল লাগে মোৰ বিৰাট ভাল লাগে আৰু মানে সঁচাকৈ তেওঁৰ অভিনয় বা তেওঁৰ মানে কিবা যাক কয় এজন মানে কমপ্লিট মানে নাৰী বা কমপ্লিট ওমেন মোৰ বিৰাট ভাল লাগে তেখেত হ'ল তোমাৰ সুনীতা কৌশিক মোৰ বিৰাট ভাল লাগে মোৰ ওৱান অফ মাই ফেভৰেট এক্ট্ৰেছেছ আৰু এজন মানে তোমাৰ খুব ভাল এক্ট্ৰেছ মোৰ খুব ভাল লাগে আৰু তোমাৰ মেঘৰঞ্জনী মেধি মোৰ ভাল লাগে মানে মেঘৰঞ্জনী মেধি সুনীতা কৌশিক মানে মোৰ পাৰ্চনেল ফেভৰেটছ আৰু বিৰাট ভাল লাগে মোৰ তো তেনেকুৱা ক্ৰাছ নাই নেকি মানে বা এতিয়া সুনীতা কৌশিক বা মেঘৰঞ্জনীৰ ওপৰত মোৰ তেনেকুৱা ক্ৰাছ হোৱা নাই কিন্তু মোৰ বিৰাট ভাল লাগে সুনীতা কৌশিকক ডেফিনেটলি হা মানে এনেকুৱা লাগে যে ছোৱালী হ'লে মানে তোমাৰ এনেকুৱা হ'ব লাগে মানে হা চ' সেইটোৱে আৰু হা তো মোৰ আগৰ ভিডিঅ'ত আপুনি কৈছে কথা এটা 2021 চনত মেৰিট কৰিব অ'কে তো মানে সেইটো কি লাভ মেৰেজ হৈ আছে নেকি নাই লাভ মেৰেজ নহয় এইটো মানে এৰেঞ্জ হয় তোমাক এতিয়া ক'ব নোৱাৰোঁ সবিশেষ চ' ইটছ ভেৰি আৰ্লি ডেজ চ' তোমাৰ মানে কিন্তু তোমাক বিয়া মাতিম টেনশ্যন ল'ব নালাগে এইটো কি মাহ নৱেম্বৰ অহা বছৰ নৱেম্বৰ আগতে বিয়া হ'ব সেইটো ক'ব পাৰোঁ
বিয়াটো 100% ফাইনেল হৈ আছে ন না ফাইনেল হোৱা নাই কথা চলি আছে তো এতিয়াতো আমি দৰ্শকক ইনভাইট কৰিব নোৱাৰো এতিয়ালৈ এক্সেক্টলি হা চ' মানে এতিয়া ক'ব আমাৰ দাদাই মানে কেতিয়াবা ছোৱালীক লৈ পাৰ্কত বা তেনেকুৱা ক'ৰবাত ফুৰিছিল নেকি ছোৱালীবিলাক লৈ নাই তেনেকুৱা বাৰু নাছিল হা এতিয়া ধৰা যেতিয়া কাৰোবাক ভাল লগা যায় ডেফিনেটলি ধৰা তোমাৰ একেলগে ধৰা বিভিন্ন জেগাত যোৱা যায় হা তো তেনেকুৱা ধৰণৰ মই পাৰ্ক বুলি নকওঁ মই ধৰা শ্ৰদ্ধাঞ্জলি কাননো গৈছিলোঁ তেওঁৰ লগত ফুৰিবলৈ হা আৰু একচুৱেলি তেওঁৰ লগত নহয় মানে আমি একচুৱেলি কমন ফ্ৰেণ্ডছ আছিলোঁ হা তাৰমানে এটা গ্ৰুপত গৈছিলোঁ তাৰমানে ধৰা তাইৰো লগৰ ছোৱালী আছিল ধৰা মোৰ লগৰ আছিল ধৰা একেলগে গৈছিলোঁ আৰু হা আৰু ধৰা সেইটো বেলেগ যাক কয় মানে মিঠা অনুভূতি হা মানে সেইবিলাক স্মৃতি তুমি কেতিয়া পাহৰি নোযোৱা ধৰা ক'ৰবাত ধৰা তোমাৰ একেলগে চিনেমা চাব গৈছিলোঁ ধৰা হা বা তোমাৰ এনেকুৱাও দিন গৈছে ধৰা তোমাৰ কলাক্ষেত্ৰত গৈছিলোঁ কেতিয়াবা একেলগে ধৰা তোমাৰ একলেণ্ডতো গৈছিলোঁ হা চ' এইটো বহুত বছৰ আগৰ ঘটনা হা চ' সেই দিনবিলাক তুমি কেতিয়া উভতি নাহে তাৰমানে গম পালানে চ' সেইবিলাক মনত পৰোঁ হা বা কেতিয়াবা মনত পৰে ধৰা হা চ' মানে কি বুলি কওঁ এটা ফিলিংছ আৰু হা আৰু তোমাৰ কিন্তু বাট ষ্টিল মানে যদিও মই সেই মানে বহুত কম দিনৰ কাৰণে আছিলোঁ সেইটো ৰিলেশ্যনশ্বিপত কিন্তু মানে ধৰা মানে ইট ৱাজন্ট ডেট মই অকলে গৈছিলোঁ তাইৰ লগত ধৰা আমি গোটেই এজ এ গ্ৰুপ গৈছিলোঁ তাৰমানে গম পালানে আৰু ধৰা তো সেই মুহূৰ্তবিলাক ধৰা কেতিয়া উভতি নাহে তাৰমানে সেইটোৱে কথা সেইটোত মানে কি ছোৱালীয়ে মানে আপোনাক ব্ৰেকআপ দিছিল নে আপুনি দিছিল কোনো ব্ৰেকআপ দিয়া নাই বিকজ মানে কি হ'ল তাইৰো ট্ৰেন্সফাৰ হৈ গ'ল বাহিৰলৈ আৰু ধৰা ময়ো ধৰা মোৰতো লাইনটো বেলেগ হৈ যায় না আল্টিমেটলি হা চ' তাই যদিও আমাৰ লাইনটো এইটো লাইনৰে আছিল কিন্তু তেওঁ ধৰা চাকৰি কৰিছিল হা আৰু মোৰতো ধৰা মই এইটো লাইনত আহি গ'লোঁ না ইনফেক্ট মই তোমাৰ জব কৰিছিলোঁ এটা সময়ত তোমাৰ চেণ্টিনেল ডিভাইড আৰু তোমাৰ ফ্ৰণ্টিয়াৰত কিন্তু তোমাক যিটো ক'লোঁ যোনটো বস্তু মই একদম বিলিভ নকৰোঁ কাষ্ট চিষ্টেমটো সেই বস্তুটোৰ কাৰণে বস্তুটো গোটেই মানে কেনাটো লাগিলে মানে চ' সেইকাৰণে মানে আগ নাবাঢ়িলোঁ কিন্তু ব্ৰেক অফ হোৱা নাই দেই অফিচিয়েলি যেনে ধৰণৰ ব্ৰেক অফ হয় সেইটো ব্ৰেক অফ হোৱা নাই চ' মানে কি বুলি কওঁ যেতিয়া জানো যে আগবাঢ়িব নোৱাৰোঁ কিবা বস্তু সেই বস্তুটো সেইকাৰণে আগ নবঢ়াটো বেছি ভাল সেইটোৱে কথা এতিয়াতো অলপ ফ্ৰেণ্ডলি কোনো খবৰ চবৰ নলয় ন আপোনাৰ হাই হেল্ল' আছে কিন্তু ইমান মানে তেনেকুৱা নাই হা হা মানে এতিয়া নহয় চি চেপলি মেৰি এতিয়া মাকো হ'ল এতিয়াতো যদি আমাৰ ভিডিঅ' চাই আমাৰ দাদাটো শ্বেয়াৰ কৰে ভিডিঅ'টো তো সেইজনী বাক মই কৈ আছোঁ ভিডিঅ'টো চাই যদি আকৌ আহিব বিচাৰে আহিব নাই মানে কি যিহেতু মানে কি মোৰ তাৰমানে মই তোমাক এটা ডাঙৰ কথা কৈছোঁ মই আজিলৈকে কিন্তু কোনো ছোৱালীক আজিলৈকে প্ৰপ'জ কৰা নাই হা চ' মানে হয়তো এতিয়া যাক মই তোমাক কৈছোঁ যে মোৰ 2021 বিয়া হ'ব তেখেতকে কৰি ফাৰ্ষ্ট টাইম গম পাইছা তো মানে এতিয়া আপুনি কি ভাবিছে মানে বা কাৰোবাক ভাল পাবনে বা জাষ্ট মেৰিট কৰি যাব আৰু নাই বিয়া এৰেঞ্জ হওক বা লাভ মেৰেজ এইটো মেটাৰ নকৰে তাৰমানে কি এজ লং এজ আই লাভ দ্য গাৰ্ল এণ্ড শ্বি লাভছ মি কথাটো গম পালা তুমি ছোৱালীজনী ডেফিনেটলি মোৰ যদি এৰেঞ্জো হয় তাকতো মই ভাল পাই পেলাই বিয়া হ'ম ন সেইটোৱে কথা আৰু আগৰটো জমানা নহয় না এতিয়া আমাৰ মা দেউতাহঁতে ধৰা এবাৰ চাই পেলাই বিয়া হৈছিল আজিকালিতো ডেফিনেটলি তোমাৰ এটা ৰিলেশ্যনশ্বিপত তুমি এবাৰ লগ পোৱাৰ পিছত তুমি ধৰা তুমি ছমাহমানৰ কাৰণে তোমাৰ ধৰা তুমি লগ পোৱাইতো আজিকালিতো সেইটোৱে হৈছে মা দেউতাই চাই নিদিয়ে নিজে চাই লৈছে ডেফিনেটলি আৰু নিজে চোৱাটো বেছি ভাল তো গাইজ মানে আজিৰ ভিডিঅ' এইখিনি আছিল তাৰ আগত মানে আৰু কেইটামান কথা সুধিম কথাটো হ'ল যে মানে ইমান অমিতাভ বচ্চনৰ ফ্ৰেণ্ড হয় চ' মানে আপুনি সৰুকালতে কেতিয়াবা স্কুল ক্ষতি কৰি তাৰ মুভি চাব গৈছিল নেকি আমাৰ অমিতাভ বচ্চন ছাৰৰ অভিয়াছলি আৰু সুধিব লগা কথা নহয় মই জীৱনত ফাৰ্ষ্ট টাইম মানুহে কলেজ লাইফত বাং মাৰে মই স্কুল লাইফতে ফাৰ্ষ্ট মোৰ বাং দি পেলাই চিনেমা চাইছিলোঁ এই ফিল্মখনৰ নাম আছিল তোমাৰ মৃত্যুদাতা এইখন অমিতাভৰ কামবেক ফিল্ম আছিল তোমালোকে চাগে ইমান নাজানিবা এই ফেমাছ গান এটা আছিল তাতে দিলেৰ মেহেন্দিৰ লগত না 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 ৰে না ৰে না ৰে সদেৰানে ৰহোগি তো এশ কৰোগে জিন্দগীতে সাৰে মজে কেশ কৰোগে এই ফেমাছ গানটো আছিল তো সেইখন মোৰ লাইফত মানে ফাৰ্ষ্ট ফিল্ম যোনখন মানে মই বাং মাৰি পেলাই চাইছিলোঁ আৰু এটা সময়ত তোমাৰ এতিয়া এইবিলাক হল বন্ধ হৈ গ'ল তোমাৰ এই যেনেকুৱা ধৰা চৌধুৰী টকিজ বা তোমাৰ ধৰা ৰূপাশ্ৰী তোমাৰ কেলভিন বিজুলী এইবিলাক বন্ধ হৈ গ'ল তোমাৰ আগতে তো সেইকেইটা হলত আগতে অমিতাভৰ বহুত পুৰণা ফিল্মবিলাক লাগে তোমাৰ ধৰা এই শোলে দিৱাৰ ৰুটি কপৰা মকান তোমাৰ ৰাম বলৰাম তোমাৰ শ্বেহেনশ্বাহ হা তোমাৰ ডন হা ধৰা এই পুৰণা ফিল্মবিলাক খুব লাগে তোমাৰ কালিয়া হা লাৱাৰিছ নচিব সেইবিলাক ফিল্ম মই তেতিয়া গৈছিলোঁ তাৰমানে গৈ পেলাই মই মানে চাবলৈ গৈছিলোঁ সেইবিলাক বহুত পুৰণা চিনেমা ৰিৰাণ হয় তাৰমানে আগতে পুৰণা চিনেমাবিলাক খুব মানে লাগে তাৰমানে পুৰণা হলবিলাকত চ' তেতিয়াৰ যুগত মই বিৰাট চিনেমা চাইছিলোঁ মই এই ক্লাছ 8-9 পিছত আকৌ মই HS যেতিয়া পঢ়ি আছিলোঁ তো অমিতাভৰ ফিল্ম মই চাওঁৱেই আৰু য'তেই চান্স পাওঁ